আপোনালোক সকলোকে মোৰ অন্য এটি ভ্লগলৈ স্বাগতম জনালোঁ। আজি বৌ দহা আছে, এতিয়া আমি তালৈ যাবলৈ ওলাইছোঁ। এতিয়া ওলাই লওঁ, আপোনালোকক অলপ পাছত লগ পাই আছোঁ। আমি যাবলৈ ওলালোঁ, ইমান ৰ'দ দিছে। এয়া কাপোৰ অলপমান সোমাই থৈ যাওঁ, মানুহ এগৰাকী আহি ধুই থৈ গৈছিলে। সোমাই পেলাই তাৰপিছত যাম আৰু। যোৱা হা, তুমি কোনফালে যোৱা? খং উঠি আছে নি? কেলে খং উঠিছে? কি হ'ল? আমাৰ গুণগুণীয়া কইনা হৈ আছে সকামলৈ যাবলৈ। এনেকৈ যাবানে তুমি? কৈ দিয়া কোনফালে যোৱা? অ' দেউতা আহিলা হা। চব পকা চুলিহে গুজিব। কি কৰিছা? বৰ্ণালী পুৰা অ' যা পা দেখিলে দিবা। অঁ লৈ লোৱা লৈ লোৱা। পুৰা ইয়াত কেলে বহিছা? উঠা। তুমি কাৰ ঘৰত আছা? যোৱাংগে যোৱা, ঘৰলৈ যোৱাংগে ব'লা। কেলে ইয়াত থাকি ভাল পোৱা নি? অথনি সকামৰ ঘৰৰ পৰা আহি পুৰণা ঘৰত সোমালোঁ। তাত খাই বৈ আবেলি 2:30 ঘৰলৈ আহিলোঁ। কাপোৰ এসোপা বাহিৰৰ পৰা আনি ভিতৰত এয়া বিচনাত এনেদৰে থৈ দিছোঁ, দম খাই আছে। আৰু এখন বিচনাত এয়া দুখনত থৈ দিছোঁ এনেদৰে, ৰাতিহে জাপিম এসোপা। এতিয়া আবেলি 4টা বাজি গ'ল। মই পাৰ্লাৰৰ পৰা আহোঁগৈ, চেলাই কেঁচা থ্ৰেডিং কৰি আহোঁগৈ। গুণগুণ শুই উঠাই নাই, তাইক বাপেকৰ লগত থৈ আহিছোঁ। এয়া মই আহি আছোঁ ঘৰৰ পৰা, বেছি দূৰ নহয়, খোজকাঢ়ি আহিলে 10 মিনিটমান লাগে, পামগৈ আৰু বেছি দূৰ নাই। ঘৰলৈ আহি আছোঁ, অলপ বজাৰ কৰিও আনিলোঁ। কি বজাৰ কৰি আনিছোঁ আপোনালোকক ঘৰত গৈ দেখাই আছোঁগৈ। ঘৰ আহি পালোঁহি, ইমান গৰম, ঘামি অৱস্থা নাই। কি আনিলোঁ ব'লক আপোনালোকক দেখাই আছোঁ। এনেকুৱা কটনৰ বেডশ্বীট 3খন আনিলোঁ। এখন ইয়াৰ লগত এয়া 2টা গাৰু কভাৰ আছে, আৰু এইখন ষ্টাইলটো এনেকুৱা হয়, আৰু লগত ইয়াৰো 2টা গাৰু কভাৰ আছে এনেকুৱা। আৰু এখন এয়া চিংগুল এখন, আৰু আনিলোঁ এয়া মাজা আৰু আমুল কল 2টা। এয়া গুণগুণৰ ভাগৰ, আৰু এয়া চিপছ। এইফালে গুণগুণে খাই আছে, তাই এতিয়া উঠিছেহে। গুড মৰ্ণিং এভৰিৱান। এতিয়া মই ৰাতিপুৱা গা পা ধুই আজৰি হ'লোঁ। কালি আকৌ ভিডিঅ' কৰা নহ'লে, ইমান গৰম, কাপোৰবিলাক জপাত লাগিলোঁ। আৰু কালি যেন আনিছিলোঁ বেডশ্বীট এখন ইয়াত পাৰি থোৱা আছে, ধুনীয়া লাগিছে পাৰিদিলত। আৰু মই গুণগুণলৈ মেছৰ পৰা এটা পুতলা অৰ্ডাৰ দিছিলোঁ, ৰ'ব আপোনালোকক দেখাই আছোঁ। পুতলাটো এইটো বহুত ধুনীয়া হয়, গুণগুণেও বহুত ভাল পাইছে। ইয়াৰ দামটো মই আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ। মেছৰ পৰা মই এটা ঘড়ী আৰু এটা লিপষ্টিক আনিছিলোঁ, ৰ'ব আপোনালোকক ভালকৈ দেখাই আছোঁ। ঘড়ীটো এনেদৰে এটা বক্সত আহিছে, ৰ'ব বহুত ধুনীয়া হয়, মই আপোনালোকক দেখাই আছোঁ। এইটো ইয়াৰ দামটো মই স্ক্ৰীণত দি আছোঁ। আৰু লিপষ্টিকটো এইটো 5টা কালাৰ আছে, এনেদৰেও খুলিব পাৰি। এইপিনেও খুলিব পাৰি, আৰু এইপিনে এইটো সাফৰ আছে। এইটো ধুনীয়া আহিছে। এতিয়া মই যাওঁ খাবলৈ, কিবা এটা বনাওঁগৈ। আজি আকৌ সকামো আছে নহয়, সকামলৈ যোৱা ভিডিঅ' মই আপোনালোকক পাছৰ ভিডিঅ'ত দি আছোঁ। আৰু আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।